নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। প্ৰজাতন্ত্ৰ দিৱস। তো গতিকে প্ৰজাতন্ত্ৰত প্ৰজা ডাঙৰ না ৰজা ডাঙৰ, সেইটোৱে ডাঙৰ কথা। মানে পৰিস্থিতি এনেকুৱা, 2024 বিজেপিৰ ফালৰ পৰা বিশেষকৈ মোদীৰ নেতৃত্বত আৱাজ এটা আহিছিল যে আপকি বাৰ 400 পাৰ। আৰু তেওঁলোকৰ ছেকেণ্ড লাইন লিডাৰশ্বিপ বা ফাৰ্ষ্ট লাইন লিডাৰশ্বিপেই ক'ব পাৰে, মোটামুটি কেম্পেইনিং সেইটো আছিলে, আমি যদি 400 পাৰ কৰিব পাৰোঁ, তাৰমানে সংবিধানত ব্যৱস্থাটো হ'ল আপুনি যদি 400 পাৰ কৰিব পাৰে তেতিয়াহ'লে আপুনি যথেষ্ট সলনি কৰিব পাৰিব সংবিধানত। তো সেইটো কাৰণেই আচলতে আছিলে, এবছলিউট মেজৰিটি নহয়। তেওঁলোকেতো 302টা ছিট আছিলে নহয়, তেওঁলোক কৈছিলে যে আপকি বাৰ 400 পাৰ। 400 পাৰ কৰাৰ লগে লগে মানে এইসব ছেড়ছাড় কৰা ষ্টাৰ্টটো হৈ যাব। তো গতিকে গোটেই ভাৰতবৰ্ষত এনেকুৱা এটা কেম্পেইনিং কৰিছিলে আৰু তেওঁলোক কৈছেও যে আমি সংবিধান চেঞ্জ কৰি দিম। আচলতে তেওঁলোকতো আমাৰ সংবিধান নামানে, চিধা কথা। যদি আপুনি স্বাধীনতা সংগ্ৰামৰ ইতিহাসটো চায় বা যেতিয়া সংবিধান ৰচনা কৰি আছিলে, গোটেই প্ৰক্ৰিয়াটোক যদি চায়, তেওঁলোক এই সংবিধানৰ হতো নাই, স্বাধীনতা আন্দোলনৰ হতো নাই। মানে সেইটো সময়ত তেওঁলোকে ব্ৰিটিছৰ দালালি কৰিছিলে, এতিয়া কৰ্পৰেটৰ দালালি কৰিছিলে, এজ চিম্পল এজ। আৰু বেছি বহলাই মই ক'বলৈ নাই। প্ৰজাতন্ত্ৰত কি হ'লগৈ, প্ৰজাটো হ'লগৈ মেইন, তন্ত্ৰ মানে ৰাষ্ট্ৰ হ'লগৈ পিছত। এতিয়া কি হৈছে, মানে যোৱা 12টা বছৰ গোটেই মেকানিজমটো এনেকুৱা হৈ গ'ল, ৰাষ্ট্ৰ মেইন আৰু প্ৰজা হ'লগৈ গৌণ, মুখ্য নহয়। মুখ্য সেইটো ৰাষ্ট্ৰ কোন, ৰাষ্ট্ৰ মানে কৰ্পৰেটৰ ইচাৰাত চব নিয়ম নীতি সাল সলনি হৈ থাকিব। কথাটো সেইটোৱে। আপোনালোকে দেখিছে যে প্ৰজাতন্ত্ৰ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি পুৰস্কাৰো ডিক্লেয়াৰ কৰিছে, বহুতক ডিক্লেয়াৰ কৰিছে। মই খুব বেছি হেৰিলৈ নাযাওঁ। আৰু সেইটোৰ লগতো 2026 মানে পলিটিকেল ইণ্টাৰেষ্ট ইনভলভ আছে। এতিয়া ৰাষ্ট্ৰপতিয়ে যে হেৰি প্ৰদান কৰিব, তাৰমানে কলিকতাৰ আৰজিকৰ মেডিকেল কলেজ হস্পিটেলত 2024 যে এই হত্যাকাণ্ড বা ৰেপ যি ঘটনাটো হৈছিলে, হুলস্থুল হৈছিলে, তাত দায়িত্বত থকা CBIৰ যিজন জইণ্ট ডিৰেক্টৰ, তেখেত সময়ে খুব সম্ভৱ তেওঁৰ নামটো কিবা চন্দ্ৰশেখৰ আছিলে, M চন্দ্ৰশেখৰে হ'ব লাগে, চন্দ্ৰশেখৰ। তো তেখেত মানে হেৰি হ'ল, কি বুলি কয়, মানে সুপ্ৰিম কোৰ্টে তেখেতক কেইবাবাৰো সকিয়নি দিছে যে আপুনি সঠিক দিশত আপুনি কামবিলাক কৰা নাই, আপুনি মিছলিড কৰিছে। আৰু তেনেকুৱা এটা পৰিস্থিতিত আপোনাৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ দিছে তেনেকুৱাকৈ একজন বিতৰ্কিত মানুহ। তো বাকী কাক কি পুৰস্কাৰ দিছে মই সেইবিলাকলৈ ক'বলৈ নাই। মানে বস্তুটো এনেকুৱা এটা পৰ্যায়ে গৈ পাইছে। এতিয়া আপোনালোকে চাব, আমাৰ যিবিলাক জিলা আছিলা সেইবিলাকত হয়, সেইবিলাকতো বাৰু সৰু সুৰাকৈ অলপ পেৰেড চেৰেড কিবা কিবি হ'লে সেইটো নহয়। দিল্লীত যোনটো হয়, তাত কি হৈছে, তাত আচলতে সেইটো এটা মাৰ্কেটিং হয়। দেখিছে নহয়, বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ যি আমাৰ আছে, তাৰ যে এটা ডেমনষ্ট্ৰেশ্যনৰ যোগেদি সেইটো এটা মাৰ্কেটিং, মানে সেইটোৰ যোগেদি শ্ব' কৰে তেওঁলোকে যে আৰু কিছু মানে দেশত এই বিক্ৰীৰ কাৰণে, বেলেগতো একো নাই। আজি ধৰি লওক AR ৰহমান, আমি দেখিছোঁ এতিয়া বন্দে মাতৰম যি গীতটো আছে সেইটোক লৈ যথেষ্ট বিতৰ্ক, আৰু তেওঁলোকে এতিয়া বিভিন্ন জেগাত বন্দে মাতৰম কৰিও আছে। তেতিয়া বন্দে মাতৰমৰ এই যে গান, এই গানটো ইমান এটা পপুলাৰ নাছিলে। যেতিয়া আপোনাৰ হেৰিয়ে পপুলাৰ কৰিলে, মানে আমাৰ নতুন প্ৰজন্মত, মানে নতুন এটা ৰিদম যোনটো দিলে, গানটো আছিলে গান এইটো ৱেল নন, চবেই জানে, AR ৰহমান, আপোনালোকে নিশ্চয় মনত আছে। দুবাৰকৈ অস্কাৰ জয়ী, তেওঁক চিনি নাপায় বুলি তেনেকুৱা কোনো মানুহ আছে নেকি কওকচোন? চবেই চিনি পায়।
তো সেই মানুহজনো ব্যক্ত কৰিছে যোৱা কেইবাটা বছৰ তেওঁ মানে মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰীত তেনেকৈ কাম চাম পোৱা নাই। তো কাৰবাৰটো কি হৈছে? এইবিলাকতো মাৰাত্মক কথা ন। আপোনাৰ শ্ৰম যি আইন আছে, শ্ৰম আইনটো কৰ্পৰেটৰ পক্ষত কৰি দিয়া হৈছে, যোনটো এই প্ৰজাতন্ত্ৰ দিৱস 1950 বা 1947 স্বাধীনতা দিৱস মানে 15 আগষ্টত তাৰ আগৰ পৰা যে অসমৰ মানে ভাৰতবৰ্ষৰ শ্ৰমিক কৃষকে ধৰি অসমৰ চবেই যে যুঁজিছিলে, যুঁজি যিখিনি মানে আদায় কৰিছিল ব্ৰিটিছৰ পৰা, সেইখিনিও কিন্তু কাঢ়ি লৈছে আৰু বেছিকৈ কাঢ়ি লোৱাৰ এটা প্ৰক্ৰিয়া চলি আছে। অৰ্থাৎ ব্ৰিটিছৰ পৰা ভাৰতীয়সকলে সেইটো এবাৰ উদ্ধাৰ কৰিলে, এতিয়া আকৌ সময় আহি গ'ল যে আপোনাৰ এই চৰকাৰ NDA চৰকাৰৰ পৰা সেইবিলাক ওলাই আহিবলৈ। তো তাত যে প্ৰিয়েম্বলটো আছে আপোনালোকে পঢ়ি চাব। মই বাৰে প্ৰতি আপোনালোকক কৈ আছোঁ যে আপোনালোকৰ কোৰাণ, গীতা, ভগৱত কি যাৰ যাৰ ধৰ্ম মতে, বাইবেল মতে কি আছে, কি পঢ়িছে নাই পঢ়া মই নাজানো, আপোনালোকে পঢ়িব, নিশ্চয় পঢ়িব আপোনাৰ ধৰ্মগ্ৰন্থ। কিন্তু প্ৰতিজন ভাৰতীয় কিন্তু আপোনাৰ মানে ভাৰতৰ সংবিধান যোনটো আছে, এই সংবিধানটোক সেইটো আপোনাৰ প্ৰধান ধৰ্মগ্ৰন্থ হোৱা উচিত। আৰু সেইটো আপুনি পঢ়িব, কমচে কম একবাৰ পঢ়িব, যদি পঢ়িব পাৰে। বেছি মানুহে পঢ়িব নালাগে। গোটেই ভাৰতবৰ্ষৰ যদি 50% মানুহে পঢ়িব পাৰে, ভাৰতবৰ্ষৰ কিন্তু বহুত ডাঙৰ এটা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। কাৰণ আমি যিহেতু কোনো ধৰণৰ ষ্টাডি নকৰোঁ, ষ্টাডি নকৰাৰ কাৰণে এই গোটেই খেলবিলাক হৈ আছে। আমি আইন সম্পৰ্কে সজাগ নহয়, ছিষ্টেম সম্পৰ্কে হেৰি নহয়। এতিয়া মানে এনেকুৱা হৈ গৈছে, আগত ভোটৰ যোগেদি যোনটো মানে আমাৰ ভোটিং ৰাইটছ আমাৰ সংবিধানে দিছে, প্ৰজাক দিয়া হৈছে। আমি কি কৰিছিলোঁ, আমি ভোটাৰে আমি ঠিক কৰিছিলোঁ যে চৰকাৰ কোনে চলাব, কোন পাৰ্টিৰ চৰকাৰ হ'ব। এতিয়া গোটেই SIR যোগেদি বা বিভিন্ন প্ৰক্ৰিয়াৰ যোগেদি এনেকুৱা এটা কৰিলে যে আপোনাৰ তেওঁলোক শাসকীয় দলে ঠিক কৰিব যে তেওঁলোকক কেনেকৈ জিকাব লাগে। পাব্লিকৰ ওপৰত ডিপেণ্ড নকৰে। আপুনি বটমটো দাবালেও নহ'ব। গোটেই মেকানিজম আপোনাৰ ভোটাৰ লিষ্টত নাম উঠাৰ পৰা আৰম্ভ কৰি গোটেই প্ৰক্ৰিয়াটো। আৰু আজি 75 বছৰ পাৰ হোৱাৰ পিছত মানে যোনে যিমানেই কওক যে মানে ভাৰতবৰ্ষৰ মানে যি ভোটাৰ মানে ইমান শিক্ষিত নহয়, ইমান সজাগ নহয়, কিন্তু দেখা গৈছে এটা না এটা ষ্টেজত কিন্তু তেওঁলোক যথেষ্ট সজাগ। যেতিয়া সংবিধানৰ ওপৰত মানে এটা প্ৰত্যাহ্বান আহিছে, তেওঁলোকে কৈ আছে, BJP কৈ আছে যে আপকি বাৰ চাৰছে পাৰ, মানে অৰ্থাৎ সংবিধান পৰিৱৰ্তন। আৰু সংবিধান পৰিৱৰ্তন মানে তথাকথিত আমাৰ এই যে ভাগুৱা ধাজটো লগাব, তিৰংগা নাথাকিব। তেওঁলোকে যে তিৰংগা, আপুনি এই যে তিৰংগাটো আছে, মই সেইটোকে কৈ আছোঁ, তিৰংগা আপোনাৰ মানে দেশ স্বাধীন হোৱাৰ পিছৰ পৰা তেওঁলোকে লগোৱাই নাছিলে। মাত্ৰ 2002 চনত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰত তেওঁলোকে RSS হেডকোৱাৰ্টাৰত লগাবলৈ তেওঁলোক বাধ্য হ'ল। গতিকে ভাৰতৰ যি নাগৰিক তেওঁলোক যে সচেতন নহয় বুলি ক'ব নোৱাৰি। য'ত কৈছিলে আপকি বাৰ চাৰশো পাৰ, তাত দেখা গ'ল তেওঁলোকে গোটেই মেচিনাৰী, গোটেই মেকানিজম, টকা পইচা চব দি কোনো ৰকম 240টা ছিট পালে। আৰু যদি সেইটো একেবাৰে নিৰপেক্ষ ইলেকশ্যন হোৱা হ'লে তেওঁলোক 175 to 180ৰ মাজতে তেওঁলোকে সীমাবদ্ধ হৈ গ'লে হয়। তেতিয়াও কিন্তু ভাৰতবৰ্ষ মানুহৰ আৰু বেছি জয় হোৱাটো পূৰা সম্ভাৱনা আছিলে। আৰু 5 বছৰটো মই বাদ দিয়ক, মই ইয়াৰ আগতো কৈছোঁ, কমচে কম 10 বছৰৰ অন্তৰ, এইটো কেন্দ্ৰই হওক বা ৰাজ্যই হওক, তাত কিন্তু এটা পৰিৱৰ্তন হোৱাটো খুব জৰুৰী হয়। সেইটো সময়ত সেইটো ক্ৰাইচিছটো কিন্তু দেখা গৈছে দেশৰ মানুহ, দেশৰ শ্ৰমিক, দেশৰ কৃষক তেওঁলোকে কিন্তু সকলো সংবিধানৰ পক্ষত থিয় হৈছে। যদিও ধৰি লওক অপজিশ্যন ইউনাইটেড নাছিলে, তথাপিও অপজিশ্যনৰ যথেষ্ট ভাল ৰিজাল্ট হৈছে। তো গতিকে এইটো মানে এই অমৃতকালত প্ৰজাতন্ত্ৰটো প্ৰজাতন্ত্ৰ হৈ আছে না নাই,
না ৰাজতন্ত্ৰ চলি আছে। গতিকে আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব, লাইক শ্বেয়াৰৰ লগত প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।